বিহু ব্লগৰ ছেকেণ্ড পাৰ্টটো দিওঁতে অকণমান দেৰি হ'ল, চ' বেয়া নাপাব। আজি মানুহ বিহুৰ দিনাখন মই এনেকৈ গা পা ধুই ওলাই আহিছিলোঁ। ঠিক তেনেতে বৰমাই ক'লে যে বিহুৱান দিব লাগে, আৰু তাৰপিছত বৰমাই এনেকৈ মোক লৈ যায় লাঠি এডালেৰে এনেকৈ বিহুৱানখন গাত দি দিলে। আচলতে আমাৰ ফালে এনেকুৱা নিয়ম, তো আপোনালোকৰ ফালে কেনেকুৱা কমেণ্টত জনাবচোন। আৰু তাৰপিছত এনেকৈ মোৰ হেমামালিনীহঁতক লৈ ওলাই আহিলোঁ বিহুৰ খেলা চাবলৈ। খেলা চাই অহাৰ পিছত আপোনালোকৰ হয়তো ভাবিছে মই ক'লৈ গৈ আছোঁ। তাৰ আগতে আপোনালোকে কওকচোন, আপোনালোকৰ ইয়াতে এনেকুৱা 15টা স্পীড ব্ৰেকাৰ দিয়া আছেনে? কমেণ্টত জনাবচোন। আচলতে মই গৈ আছোঁ লগৰকেইটাৰ ওচৰলৈ, কাৰণ সিহঁতে বোলে খানাৰ আয়োজন কৰিছে। ময়ো ভাবিলোঁ বছৰৰ প্ৰথমটো দিনত খানা এটা খাই দিয়া যাওক নে কি কয়। আহি পোৱাৰ লগে লগে ইহঁতে মোক আলু পিঁয়াজ কাটিব লগাই দিলে, আৰু ই বেচেৰা আকৌ আদা নহৰু নিকাব লগাই দিছিল। চ' ইয়াৰো বেচেৰা মনটো বেয়া। আৰু এনেকৈ মোৰ আলু পিঁয়াজ কটা হ'ল, আৰু এইফালে হাঁহৰ মাংস, আৰু তাৰ এইটো ফালে চলি আছে আমাৰ মুৰ্গীৰ মাংস, আৰু লোকেল মুৰ্গী। আজি আমাৰ খানা ডাঙৰেই। এতিয়া আমাৰ হাঁহৰ মাংস বনাই আছে, এইজনে আমাৰ মেইন চেফ। আৰু ইপিনে আহাৰ আঞ্জা হোৱাই নাই, ইহঁত খোৱাত লাগিলে আৰু। আমাৰো খানা হৈ গ'ল ৰেডি, এতিয়া আৰু খোৱাহে কথা। তো আপোনালোকৰ যদি ভিডিঅ' চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি চেনেলটো। আজিলৈ ইমানে, টাটা বাই বাই। আৰু ভিডিঅ'টো দিয়াতে অকণমান পলম হ'ল, তো দাইদক নধৰিব আৰু।